মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালেই আছে, আমিও ভালেই আছোঁ বৰ্তমান। বহুত দিন ভিডিঅ' দিয়া নাই, আজি ভাবিলোঁ এটা ভিডিঅ' ৰেচিপিকে বনাওঁ আৰু আপোনালোককো দেখাওঁ। বলক কিনো বনাওঁ আপোনালোককো দেখাওঁ। এতিয়া ময়দাৰ হালোৱা বনাবৰ কাৰণে আমাক প্ৰয়োজন হোৱা বস্তুকেইটা হৈছে এয়া। তাৰ কাৰণে মই লৈছোঁ ময়দা এয়া ময়দা ইমানকণ, এটা লৈছোঁ গৰু ঘিউ আৰু লৈছোঁ এখিলা তেজপাত আৰু আপেল এপিচ কাটি লৈছোঁ মই মিহি মিহিকৈ, আৰু লৈছোঁ ৰুকা নাৰিকল অলপমান আৰু খিচমিচ কেইটামান তিয়াই মই ধুই লৈছোঁ, আৰু আদা অকণমান পিহি লৈছোঁ, আৰু ডালচেনি লং ইলাচি একেলগে মই থেতেলিয়াই লৈছোঁ, আৰু কেইটামান লৈছোঁ বাদাম মই তিয়াই বাকলি গুচাই লৈছোঁ। চচপেন এটাত মই পানী গৰম কৰি লৈছোঁ। তাতে মই অলপ চেনি দি দিছোঁ। এতিয়া মই হালোৱা বনাবৰ কাৰণে কেৰাহীখন উঠাই দিছোঁ। ষ্টভটো জ্বলাই কেৰাহীখন অলপ গৰম হ'লে মই ষ্টভটো ৰাখি দিছোঁ। ইয়াৰ কেৰাহীখন অলপ গৰম হৈছে, মই ইয়াতে দিম অলপ ময়দাখিনি অনুপাতে মই ৰিফাইন দিছোঁ। এয়া তাৰ পাছত দিম মই এচামুচ চেনি দিম। যিহেতু মই চেনি পানী কৰি থৈছোঁ, সেইকাৰণে ইয়াত কালাৰটো আহিবৰ কাৰণে অলপ মই চেনি দি দিছোঁ ইয়াতে। এয়া ৰিফাইনৰ চেনিটো অকণমান গলিছে, ফুটফুটটো আহিছে, আৰু আমি তেতিয়া গম পাম যে চেনিখিনি গলি গৈছে। এয়া আহিছে আৰু অলপ অলপ। চেনিটো গলিবলৈ আৰম্ভ কৰিছে। এয়া ৰঙচুৱা ৰং এটা আহি আছে। এতিয়া আমি ইয়াতে দি দিম আমি এতিয়া ময়দাখিনি। দি দিম। এতিয়া ময়দাখিনি দিয়াৰ লগে লগে মই দি দিম তেজপাতখিলা। এই তেজপাতখিলা দি দিছোঁ। এতিয়া মই ইয়াতে বাকীখিনি বস্তু এড কৰি দিম। মই দিম এই ৰুকা নাৰিকলখিনি দি দিছোঁ। ৰুকা নাৰিকলখিনি দিয়াৰ পাছত মই দিম এই আপেলখিনি, ৰুকি লোৱা আপেলখিনি মই দি দিছোঁ। এতিয়া মই অলপ 2 মিনিটমান ভাজিম। 2 মিনিট ভজাৰ পাছত মই আদা ৰুকা কণ আৰু খিচমিচ বাদাম আৰু লং ইলাচি ডালচেনি কণ দি মই ভাজিম। এয়া ভাজি আছোঁ মই অলপ দেৰি। ভাজ খাইছে আৰু এতিয়া মোৰ ভজা 5 মিনিট হৈ গৈছে। এতিয়া মই ইয়াতে অলপ দিম গৰু ঘিউ। এয়া এচামুচ মই ইয়াতে গৰু ঘিউ দি দিছোঁ। এচামুচ আৰু অকণমান দি দিছোঁ। এতিয়া মই আকৌ পুনৰ ঘিউখিনি গলি হৈ ময়দাখিনি লাগি নোযোৱালৈকে মই ভাজি থাকিম। এয়া মই ভাজি আছোঁ ৰঙা নোহোৱালৈকে। ৰঙা হৈ আহিছে আৰু হ'ব আৰু অলপ ভাজি আছোঁ। এয়া আমাৰ ভজা সম্পূৰ্ণ হৈছে, ৰঙা হৈ আহিছে আৰু এতিয়া পানী দিব পৰা হৈ গৈছে। এতিয়া মই পানী দি দিম ইয়াতে। মই যিখিনি গৰম কৰি ঠাণ্ডা কৰি থৈছিলোঁ, সাধাৰণতে ইয়াত
ঠাণ্ডা পানী দিয়ে, গৰমৰ ঠাণ্ডা কৰি থোৱা পানী দিয়ে। এতিয়া মই পানীখিনি ইয়াত ঢালি দিম। এয়া আৰু অকণমান দিম। ইয়াত দেখিছেনে আঠা আঠা হৈ আহিছে বস্তুটো। তেতিয়া আমি জানিম আৰু আমাৰ হালোৱা ৰেডি হৈ গৈছে। এয়া মোৰ ময়দাৰ হালোৱা ৰেডি হৈ গ'ল। সকলোৱে বনায় বাৰু, কিন্তু সকলোৱে বনোৱাৰ ধৰণবোৰ অলপ বেলেগ ধৰণৰ হ'ব পাৰে। সেয়েহে মই কেনেকৈ ধৰণে বনালোঁ আপোনালোকক তাকেহে দেখালোঁ। আৰু আপোনালোকে বনাই এনেধৰণে খাই চাবচোন আৰু কেনেকুৱা বোলে মোক জনাব। আৰু যিসকলোকে বৰ্তমান মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ তেখেতসকলে মোক চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক শ্বেয়াৰ কমেণ্ট কৰিব বুলি আশা ৰাখিলোঁ। আজিলৈ আহোঁ, আকৌ লগ পাম। নমস্কাৰ।